হেল্ল' তো আপোনালোকৰ বাবে মই এটা আপডেট লৈছোঁ। হয়তো আপোনালোকৰ কিছুমানৰ বাবে ভালো হ'ব পাৰে, কিছুমানৰ খং উঠিব পাৰে, যিহেতু বহুতে বৰ আশা কৰি থাকে সোনকালে হওক কিবা হওক ন। তো চিটেটে এটা আপডেট দিছে CBSE যে যোনটো 6 তাৰিখে 6 ছেপ্টেম্বৰত এক্সাম হ'বলগীয়া হৈছিলে সেইটো বৰ্তমানৰ কাৰণে পষ্টপন কৰিছে। ৰিজনটো হৈছে যিহেতু এটা হাইকোৰ্টত এইটো চলি আছিল ন, যে টিচাৰ্ছসকলে এতিয়া এটা যে ওলাইছিলে তেওঁলোকে টেট নাইবা চিটেট পাছ কৰিব লাগিব টু কণ্টিনিউ দেয়াৰ জবছ। তো সেইটো কোৰ্টত চলি আছিল, বাট কোৰ্টে এতিয়া এইটো মানা কৰি দিলে। তো তেওঁলোকে কৈছে যে টেট নাইবা চিটেট সেয়া দিবই লাগিব, তো পাছ কৰিবই লাগিব চিটেটটো। তো সেইবাবে হাইকোৰ্টে CBSEক দিছে যে পুনৰ আপোনালোকে এইটো কৰক বুলি ফৰ্ম ফিলাপবোৰ, যিহেতু বহুতে কৰিছে কিন্তু কিছুমানৰ থাকি গৈছে। তো সেইটো কাৰণে নতুনকৈ আকৌ কালিৰ পৰা এপ্লাই কৰিছে, কালিৰ পৰা ছেপ্টেম্বৰ 1 তাৰিখলৈ। অকল তেওঁলোকে বুলি নহয়, যদি কোনো কাৰোবাৰ থাকি গৈছিলে আপোনালোকৰ চিটেটৰ ফৰ্ম ফিলাপ কৰিবলৈ এইটো ভাল সুযোগ। তো আপোনালোকে কৰি ল'ব পাৰিব ধুনীয়াকৈ। তো 1 তাৰিখে লাষ্ট ডেট, তো আপোনালোকে কৰি ল'ব। হয়তো ইমানো সংখ্যাটো মোৰ মতে নোলাব এপ্লাই কৰা। বহুত টিচাৰেও আগতে কৰিছেও, কাৰণ চলি আছিল যদিও ঠিকন নাই ন। তো এতিয়া আকৌ হ'ব এক্সামটো আপোনালোকৰ হয়তো ছেপ্টেম্বৰ লাষ্ট মানলে নাইবা মাজভাগত হ'ব, কাৰণ সংখ্যাটো ইমানো মোৰ মতে বাঢ়িব নালাগে। তো বহুতখিনিতো আগতেই এপ্লাই কৰিছে সেইবাবে, কিন্তু ইমানো 3 মাহ 4 মাহটো নলগায়। তো ছেপ্টেম্বৰ লাষ্ট নাইবা মিডত হৈ যাব লাগে এক্সামটো, আৰু বেছি দেৰিলৈকে থাকিলেও পঢ়িব মন নোযোৱা হৈ যায়। চ' আপোনালোকেও যদি থাকি গৈছিলে চিটেট এপ্লাই কৰিবলৈ, তো আপোনালোকেও কৰি ল'ব পাৰিব, একদম ভাল সুযোগ। আৰু কিছুমানৰ কাৰণে খং উঠিছে, হয়নে? হয় বাৰু, উঠেও। প্ৰিপেৰেশ্যন কৰি থাকিলে মাজতে এনেকুৱা হৈ গ'লে খঙো উঠে। বাকী হ'ব, সোনকালে ডেট দিব। এইটো মই যেতিয়াই ডেট দিয়ে আপোনালোকক ভিডিঅ' বনাই জনাম। আৰু আহিয়ে মই ন'টিফিকেশ্যনটো পালোঁ, তো জনাই দিম বোলো। তো ছেপ্টেম্বৰ 1 তাৰিখ লাষ্ট ডেট, আৰু 25 তাৰিখৰ পৰা ষ্টাৰ্টিং হৈছে, মানে কালিৰ পৰা এপ্লাই হৈ আছে। তো আপোনালোকে এপ্লাই কৰি ল'ব। আৰু ফিজটো 1000 হয় জেনেৰেল OBC কাৰণে, আৰু ST SC কাৰণে 500 হয়। তো যদি আপোনালোকৰ ইচ্ছা আছে তো এপ্লাই কৰি ল'ব। আকৌ নতুন ভিডিঅ'ত অতি সোনকালে লগ পাইছোঁ।